আপুনি প্ৰত্যেক মাহতে দৰমহা পায় কিন্তু মাহৰ শেষত আপোনাৰ হাতত এটকাও নাই আপোনাৰ মাহেকীয়া ইনকাম আছে কিন্তু আপোনাৰ সেভিংস নাই ইনভেষ্টমেন্ট কৰাটো ভাল বুলি আপুনি শুনিছে কিন্তু ক'ৰ পৰা আৰম্ভ কৰিব সেইটো নাজানে যদি আপুনি এই কথাকেইটা ৰিলেট কৰিছে তেতিয়া হলে আপুনি সঠিক চেনেললৈ আহিছে আৰু সঠিক ভিডিঅ'টো ক্লিক কৰিছে নমস্কাৰ মই ৰাজপ্ৰতিম নিয়োগ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি প্ৰায় 10 বছৰমান আগৰ পৰাই মই বেংকিংৰ লগত জড়িত হৈ আছো পেছাত মই এজন বেংকাৰ আৰু এই যোৱা 10 বছৰত মই বহুত নতুন মানুহ লগ পাইছো আৰু বহুতৰ ফাইনান্সিয়েল ষ্ট্ৰাগল দেখিছো সেই কাৰণে মই এটা এনেকুৱা প্লেটফৰ্ম বনাবলৈ চেষ্টা কৰিছো বহুত দিনৰ পৰাই ভাবি আছিলো আসলতে বহুত প্লেনিং কৰি বহুত ভিডিঅ আহিবৰ কাৰণে ভিডিঅ কৰিবৰ কাৰণে বহুতখিনি কনফিডেন্সৰ দৰকাৰ হয় সেইখিনি মোৰ নাছিলে বহুতখিনি প্লেনিং জুজা কৰাৰ পাছত অৱশেষত এটা এনেকুৱা এটা প্লেটফৰ্মৰ মই ব্যৱস্থা কৰিম বুলি ভাবিছো যেটোত আপোনাৰ ফাইনান্সিয়েল নলেজ ফাইনান্সিয়েল এৱাৰনেছ বাজেটিং লোনছ বেংকিং বেংকত কি কেনে ধৰণে কি কাম হয় বা আপোনাৰ কেনেকৈ আপুনি আপোনাৰ ফিউচাৰ প্লেনিং কৰিব এনে কিছুমান সকলোবিলাক সহজ ভাষাত আপোনাক বুজাব পৰাকৈ এটা প্লেটফৰ্ম বনাবলৈ ট্ৰাই কৰিছো আৰম্ভণিতে আজি মই আপোনালোকক মোৰ এজন বন্ধুৰ বিষয়ে কলিগৰ বিষয়ে একচুয়ালি আমি একেলগতে কাম কৰিছিলো তেওঁ উদাহৰণ এটা দিব বিচাৰিছো তেওঁ কি আছিল আমি একেলগতে কাম কৰিছিলো তেওঁ দৰমহা প্ৰায় 30 ৰ পৰা 35,000 মান টকাৰ ভিতৰত আছিল কিন্তু মাহটো যেতিয়া শেষ হয় তেওঁ লাহে লাহে শেষৰ ফালে পইচা হাতত একেবাৰে নাইকিয়া হৈ যায় এই মানে ইটুক খোজে এনেকৈ পইচা হাতত একেবাৰে নাইকিয়া হৈ যায় পইচা ক'ত যায় কেনি যায় ক'ত খৰচ কৰে একো খবৰ নাথাকে একো গম নাপায় কিন্তু পইচা হাতত নাথাকে নো সেভিংস আৰু ইনভেষ্টমেন্টৰ নামত জিৰ' তো এনেদৰে লাহে লাহে মানুহ ফ্ৰাষ্ট্ৰেশ্যনত গুচি যায় এতিয়া ধৰি লওক মাহৰ শেষৰ ফালে বা মাজতে আপোনাৰ গাড়ীখন নহলে বাইকখনৰ কিবা এটা প্ৰবলেম হ'ল বা বেয়া হ'ল ঠিক আছে তো ইমাৰ্জেন্সি আপোনাক 10,000 টকা লাগে আপোনাৰ হাতত সেভিংসৰ নামত এটকাও নাই আপুনি ক'ৰ পৰা পাব হয় আপুনি কাৰোবাৰ পৰা ধাৰ ল'ব লাগিব নহলে যদি ধাৰটো পালে ভালে কথা যদি নাপায় তেতিয়া হলে আপোনাৰ যদি ক্ৰেডিট কাৰ্ড আছে আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব লাগিব ঠিক আছে যদি আপোনালোকে মোৰ এই চেনেলটো ফলো কৰে বা সাবস্ক্ৰাইব কৰে তেতিয়া হলে এনেকুৱা ধৰণৰ আহিবলগীয়া ইমাৰ্জেন্সি বা এনেকুৱা বিপদৰ কাৰণে আপুনি কেনেদৰে নিজকে প্ৰিপেয়াৰ কৰি ৰাখিব কেনেকৈ ৰেডি কৰি ৰাখিব এই বিষয়ে আপোনালোকক মই ষ্টেপ বাই ষ্টেপ কেনেকৈ আগবাঢ়িব আপুনি প্লেনিং কৰিব তাৰ গাইড আপোনালোকক মই দিব পাৰোঁ কিয়নো এই চেনেলটোত মই যেহেতু আগতে অলৰেডিও কৈছোঁ যে সকলো ফাইনেন্সিয়েল টিপছ বা ফাইনেন্সিয়েল এৱেৰনেছ তাৰ ওপৰতে আমি আলোচনা কৰিম এই চেনেলত আমি কেইটামান বিশেষ টপিকৰ বিষয়ে আমি আলোচনা কৰিম যিবোৰ ধৰক ফাইনেন্স ৰিলেটেড হয় যেনে বাজেট কেনেকৈ বনাব বা বাজেটিং কেনেকৈ আপুনি কৰিব সেলেৰি সোমোৱা 48 ঘণ্টাৰ পাছত কি কৰাটো দৰকাৰী এই মিউচুৱেল ফাণ্ড কি হয় ক'ত কেনেদৰে ইনভেষ্টমেন্ট কৰিব লাগে মিউচুৱেল ফাণ্ড কোনটো ভাল কোনটো বেয়া লাইফ ইনচুৰেঞ্চ ভাল নে টাৰ্ম ইনচুৰেঞ্চ ভাল কিটো আপোনাৰ কাৰণে বেছি লাভজনক আৰু যিবিলাক আজিকালি অনলাইন ফ্ৰড আছে আৰু কেনেকৈ এই ফ্ৰডবিলাকৰ পৰা কেনেকৈ এৱেৰ হৈ থাকিব পাৰি বাচি থাকিব পাৰি টিপছ তাৰ বিষয়ে আপোনালোকক জনাম আৰু ধৰক সৰু বিজনেছ ব্যৱসায় আইডিয়া কিছুমান যিবিলাক আপোনালোকে নিজৰ ইনকামৰ কাৰণে আপুনি কৰিব পাৰে সহজতে আৰু যিবিলাক ৰিলেভেন্ট টপিক আছে সেইবিলাকৰ ওপৰত আমি বিশদভাৱে সহজভাৱে আমি আলোচনা কৰিম আজিকালি ইউটিউবত যদি আপুনি টাইপ কৰে ফাইনান্সিয়েল প্লেনিং বা পাৰ্সোনেল ফাইনেন্স আপুনি এনেকুৱা বহুত ভিডিঅ' দেখিবলৈ পাব যিবিলাক হিন্দী আৰু ইংলিছত অলৰেডি এভেইলেবল আছে কিন্তু অসমীয়া ভাষাত প্ৰায় কম মই আপোনালোকে সহজভাৱে বুজি পোৱাকৈ ভিডিঅ' বনাম আৰু আপোনালোকে নিজৰ লাইফত এপ্লাই কৰিব পাৰিব আৰু ইয়াতে মই যিহেতুকে মই এজন বেংকাৰ প্ৰায় 10 বছৰ মোৰ হৈ গৈছে অলৰেডি মই আপোনালোকক কৈছোঁ সো সকলোবিলাক মোৰ ডেইলি নতুন মানুহ নতুন এক্সপিৰিয়েঞ্চ মোৰ ডেইলি হয় মোৰ এক্সপিৰিয়েঞ্চবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই দেখি অহা যিবিলাক আছে যেনে কেনেধৰণে মানুহে ছেভিং কৰিব লাগে আৰু বহুত দেখিছোঁ তেওঁলোকৰ পৰা বহুত শিকিছোঁ আমাৰ বহুত ছিনিয়ৰ মানুহৰ পৰা শিকোঁ এনেকুৱা ধৰণৰ বস্তু আপোনালোকক মই ভিডিঅ' আকাৰে আপোনালোকৰ আগলৈ আনিবলৈ চেষ্টা কৰিম যাতে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে সহজতে নিজৰ জীৱনটো সুস্থিৰভাৱে প্লেনিং হিচাপত আগবাঢ়ি যাব পাৰি তেনেকুৱা মই ভিডিঅ' আপোনালোকৰ আগত প্ৰস্তুত কৰিম যদি আপুনি আপোনাৰ জীৱনত সেভিংস গ্ৰ' কৰিব বিচাৰিছে আননেসেসাৰী কিছুমান খৰচ আপুনি বন্ধ কৰিব বিচাৰিছে ফাইনান্সিয়েল ডিসিশনবিলাক স্মাৰ্টলি যদি ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
লগতে বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ভিডিঅ' অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় এতিয়া কমেণ্ট কৰি জনাওক আপোনালোকে নেক্সট পৰৱৰ্তী যেটো ভিডিঅ' হ'ব আপোনালোকে কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপোনালোকে জানিব বিচাৰিছে পাৰ্সোনাল ফাইনেন্স হৈছে এটা দীঘলীয়া যাত্ৰা এক দীঘলীয়া ইয়াৰ কোনো আপোনাৰ শেষ নাই ইয়াৰ ডেইলি নতুন নতুন আপডেটছ আহে নতুন ফান্ড নতুন প্ল্যান ডেইলি নতুন নতুন আপডেট আছে আৰু মই আপোনালোকৰ সৈতে ষ্টেপ বাই ষ্টেপ গাইড কৰিবৰ কাৰণে সদায় থাকিম লেটছ বিকাম ফাইনেন্সিয়েলি লিটাৰেট এণ্ড ইণ্ডিপেণ্ডেণ্ট বন্ধুসকল আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ খুব সোনকালে লগ পাম নেক্সট ভিডিঅ'ৰ মাজত এটা নতুন টপিক আপোনালোকৰ বাবে সহায় হোৱাকৈ এটা নতুন টপিক আগবঢ়াবলৈ চেষ্টা কৰিম সকলোৱে ভালকৈ থাকক আৰু শিকি থাকক ধন্যবাদ